ৰতনৰ মাক মই এতিয়া চুলিত মিঠাতেল খানো নে নাৰিকল তেল খানো খা বাপেকে এনেই মোৰ মূৰটো এইকেইদিন খেলি মেলি লাগি আছে বোলো খানিবলৈ যদি তেল পোৱা নাই কেৰাচিন তেলকে খানি নাযায় কেলে কথা কৈছে শুনা নেপায় কিন্তু দেই ৰতনৰ মাক এফালে ওলালে এনেকুৱা কথা ক'ব নেপায় থাক বাপেকে তেলেই নাখাওঁ চুলিকেইডাল শুকান খেৰৰ দৰে হ'লেও হওক এয়া কি দেখিয়ে ভয় খাব নালাগে হাতত ওলো মাৰিলে কি হয় সিহঁতৰ খোবা খোবনি যোৱা দুদিনহে হৈছে আজি নালাগে দিয়া অন্য এদিন নিম আজি এনেই খবৰ এটাকে কৰি আহোঁ আপুনি ক'লে হ'বনে বিয়াত ৰাহি হোৱা বুন্দিয়া গুটি দুটামান গুড় অকমান আৰু ডালদা টেমা এটা ন কইনা চাবলৈ অহা আলহীক খুৱাবলৈ সেইবোৰ বস্তু লাগে হেৰা তুমি ঠিকেই কৈছা সঠিকেনো এইবিলাক বস্তু ক'ৰ পৰা যোগাৰ কৰিব আহোঁ দিয়া হয় ৰবচোন ৰব আকৌ কি হ'ল পটককে আহিছো জীয়েৰক দিবলৈ আৰু বস্তু নাইনে এই দুপত বস্তু সেইদিনাখন পাহৰণতে থাকি গ'ল তাই বাৰু নতুনে নতুনে কাৰ ওচৰত হাত পাতিব কওকচোন ঠিক আছে দিয়া আহিছো হয় শুনকচোন আকৌ কি হ'ল নহয় এই সিহঁতক একেবাৰে আপুনি আঠমঙলালৈ মাতি থৈ আহিব ঠিক আছে হয় ৰতনৰ মাক এই কিপত বস্তু মই জীয়েৰৰ হাতত দিম নে জোঁৱাইৰ হাতত দিম খাওঁ বাপেকে আপুনি এনেই সৰুৰেকৰ কিতাপটো পালে যাওক যাওক যাওঁ বাহ কথাটোত সোমায়ে ভাল লাগি গৈছে দেই জুডুকাই লগত বহুত বস্তু আনিছে ছে দৈ গাখীৰৰ হিচাপটো দিব লাগিছিল এইকেইটা বা ভিতৰত সোমাই কি কৰি আছে তুমি বাৰে বাৰে কিয় ভুল কৰি আছা মোৰ বেয়া লাগে নহয় কি বা ভুল কৰিলো বিয়াৰ পিছত ফটিকটা বুলি মাতে নেকি মানুহে শুনিলে কি বুলি ভাবিব
মুখত দেখোন সেইটোহে আহে মই কিন্তু তোমাক তুমি বুলিয়ে মাতি থাকিম খং উঠিলেহে তই হৈ যাব পাৰে মই তোমাক তুমি তই যি বুলিয়ে নামাতো আমাৰ মনৰ মিলটোহে আচল কথা তুমি কিন্তু মোৰ কাৰণে আগৰ সেই ফটিকদাটোৱে হৈ থাকিবা হয় আকৌ আগৰ কথাবিলাক মনত পেলাচোন সেই যে হাতে মেলি হালে হালধি কি খাই পাহৰিম হেতুকে কি খাই পাহৰিম তোকে মিচিমি আহিব এবৰে বিষ আনিব তাকে খাই পাহৰিম তোকে মেলি হালো হালধি নঘহিবি মালো মালতি চুলি মেলি নল নলবি তেলে মইনা দেহি দেহি ঐ আকৌ মইনা হৰি হৰি ঐ কলে বাৰীতি কাটি কাটি যাওঁ কলবাৰীতে কাটি কাটি যাওঁ পা দুমাহী দিনাখন গৰু গা ধুৱালো মাটি মাহ হালধি ঘঁহি গৰু গা ধুৱাই লৈ বিহুলৈ ওলালো মূৰতে বিহুৱান মাৰি ভুমুৰাৰে জাতীয় বনৰ বগৰী আমি পুৰুষ জাতীয় বনৰ বগৰী ভুমুৰাৰে জাতীয় বনৰ বগৰী চকুৰ আগত নহবা থিয় বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ মা কেঁচা ফুল বৰকে কেঁচা ফুল বৰকে ভুলা ভুলালো হেন্দুৰৰে টেমা টেমা দি
ভুলালো খিলি 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 পানেদি দুয়োজনী ভুলালো মই পুতলি কৈ ভুলে ভুলালো সীমানিৰে টেমা টেমালি পুতলি কৈ ভুলে ভুলালো সীমানিৰে টেমা টেমালি সেন্দুৰী কৈ ভুলে ভুলালো ৰঙা নীলা চোলা চোলা দি দুয়োজনীক ভুলালো মই দুয়োজনীক ভুলালো আজি হৈছে আৰু ডাং বৰলাৰ কাণত যেতিয়া নবোৱাৰীৰ হাঁহি আহি থহৰ থহৰকৈ বিন্ধিব তেতিয়া মানুহে ফৰফৰ্টি লাইনত আৰু হাতেই দিব নালাগে সেই হাঁহিতেই হজম হৈ যাব নাই কোনেও নুবুজে মোৰ কথা ঘৰত নুবুজে সেয়া কৰি সোণালীজনীয়ে নুবুজে যি এটা বুজা মানুহ আছিল সিও বিয়া বাৰু কৰাই লৈ ফটিক ভিতৰত কি কৰি আছ দৈ গাখীৰৰ হিচাপটো নলহি কিয় সৰ্বনা বাহিৰত নন্দদা অখৰাটো সোমাই আহিব পাৰে বিচনাৰ পৰা নাম আকৌ তই বিচনাৰ পৰা নামা ইমান হাঁহিবলৈ কিডাল হ'ল জীৱনত বিয়া পাতা মানুহ দেখাই নাই নেকি গেঞ্জিত দৈ গাখীৰ জানো কি হ'ল সেন্দুৰৰ টেমাটো গেঞ্জিৰ ওপৰতে পৰিল নেকি সেন্দুৰৰ টেমাটো গেঞ্জিৰ ওপৰত পৰিল নে জুনুকা তোৰ গাৰ ওপৰত উবুৰি খাই পৰিল সেইটো তইহে ভালকৈ গম পাবি ৰতনৰ মা জুনুকা মই এতিয়া আগফালে যাম নে পিছফালে ঐ শহুৰে আহিছে সৰ্বনাশ মৰি গলো নন্দ মই কি কৰো পলা কি মানুহ এইটো বাপেৰে আহিছে দেউতাহে আহিছে কোনো কাজিৰঙাৰ গড় অহা নাই নহয় গেঞ্জিটো চা নহয় চোৱা আহক খুৰাদৌ তই ইয়াতে আছ বিয়াৰ লেঠা মৰাই নাই নহয় ইহঁতাল ক'ত আছে নেথাকি কলৈ যাব আহক আহক বল খুৰাদৌ আপুনি অলপ বহক মই ভিতৰত খবৰটো দিওঁ হা মই আজি বেছি সময় নবহোঁ বুলি কবি দেই নন্দ হ'ব দেউতা বহিছে আজিহে আহিল দেখোন মোৰ আপোনালোকলৈ ইমান মনত পৰি আছিল কান্দিছ কেলে তই আমাক এৰি মাত্ৰ দুদিনহে আঁতৰত আছ দুখ কৰিবলৈ কি হ'ল কান্দিবি বোৱাৰী ঐ বোৱাৰী এফালা দেউতা বহকচোন কিয় মাতিছিল নন্দদা তই এইখন ঘৰৰ বোৱাৰী এইখন ঘৰৰ মান সন্মান ৰক্ষা কৰাটো তোৰ দায়িত্ব আপুনি তেনেকৈ কিয় কৈছে মইনো কি জগৰ লগালো দস্তুমত কৰিছ হেৰৌ দেউতাৰ হ'ল বুলিয়ে তেনেকে মুখ মুচি মুচি যাবলৈ তোক কোনে ক'লে সেইজন মোৰ নিজৰ দেউতা আৰু নিজৰ দেউতাৰ আগত টাৱেলখনেৰে মুখখন মুচি যোৱাটোনো কি অসন্মান কৰাটো হ'ল সন্মান বোলা বস্তু কি নাজানো কথা ক'বলৈ আহিছ জাননে তই যিখন টাৱেলেৰে মুখ মুচি গৈছ সেইখন আচলতে ফটিকৰ জল পৰা আণ্ডাৰ পেণ্ট পাঞ্জাবীত টানি ধৰিছে কিয় নোসোমাই দেখোন তুমি ভিতৰত কি কৰি আছা
সেইটো ফালিবা নেকি পাঞ্জাবীটো নুসুমোৱা হ'ল যে মোৰটো ডাঙৰ হৈ গ'ল নেকি এইটো তোমাৰ পাঞ্জাবী নহয় মোৰ মেক্সিহে খা বাপাকে ভীম কলটো কি হ'ল সিহঁতৰ এটাও নাইকিয়া হ'ল যে জোঁৱাই ক'লৈ গ'ল খুৰাদেউ নহয় মানে দেউতা বহিছে কি হ'ল তহঁতৰ দেখা সাক্ষাতে নাই যে বিচনাতে বাগৰি আছিলো এতিয়ানো টোপনি গলো গমেই নাপালো আমাৰ এওঁ আকৌ জগাই নিদিলে নহয় এই হ'ব এইবিলাক বেছি কৰিব নালাগে একো লাভ নাই ভক্তিভাৱ ইয়াত থাকিব লাগে এই হৃদয়খনত নিয়মটো নকৰিলে কেনেকে হ'ব দেউতা আৰু এটা কথা দিনত শুই গাৰ মঙহ বঢ়াব নালাগে এজনী মানুহ পোহপাল দিয়াৰ কথা কামত লাগি যাবৰেই হ'ল দেউতা চাহ ৱাহ এইবোৰ তহঁতৰ কেনেকুৱা কথা কোনটো দেউতা ঘৰতো বুনিয়া গুটি ইয়াতো বুনিয়া গুটি একেবিলাক বস্তুকে কিমান খাই থাকিবি নাখাওঁ সুদা চাহকে খাওঁ বেয়া লাগিব যে একো নহয় নিজৰ ঘৰতহে খাইছোঁ আৰু এটা কথা মাৰ এইকেইদিন ইয়ালৈ নাহে তহঁত আঠমঙলা খাই ঘূৰি অহাৰ পাছতহে অহাটো নিয়ম আৰু হেৰি এই আঠমঙলা খাবলৈ লগত কাক নিয় তাৰ হিচাপটো দে মই আকৌ সেইমতে বজাৰ কৰিব লাগিব নহয় হ'ব দেউতা আপুনি চাহ খাওকচোন মই হিচাপটো কৰি আহোঁ যা দেউতা বহকচোন দেই মানুহটোলে পলাই আহি চব বন্ধ হ'ল বিয়াৰ নীতি নিয়ম একোৱে শিকিব নোৱাৰিলো নহয় এতিয়া আঠমঙলা খাবলৈ আহিলে জোঁৱাইক আমি মান ধৰিম নে আমাক জোঁৱাই মান ধৰিব গোটেইখন কিবা খেলি মেলি লাগি গ'ল নহয় কথাটো কাৰোবাক সুধিব পৰা হ'লে ভাল আছিল কাক সুধিম বাৰু মোকতো এবাৰ ক'ব পাৰ দিহাকে দিব পাৰিলোহেঁতেন কথাটো ভাবিবলৈকে নহ'লো মাৰে বাপেৰক মান ধৰা কাপোৰ আছে নাই আছে আঠমঙলা বুলি তহঁতৰ ঘৰত যিবোৰ ৰঙহী বঙহী গোট খাব সিহঁতক দৰাই বয়স অনুযায়ী কিবা এটা দিয়াটো নিয়ম ডাঙৰসকলক দৰাই টোপোলা দি মান ধৰিব সেইমতে ডাঙৰসকলেও দৰাক টকা শিকি কিবা এটা দিব সোণালী তই নগ'লে মৰি যাম তইও আমাৰ লগত বল না মই আকৌ তহঁতৰ ঘৰ ৰখিম বুলিহে ভাবিছিলোঁ একো দৰকাৰ নাই নন্দদা আছে নহয় ৰখিবলৈ এক্সাৰকে মাৰি থাকিবা নেকি বেলি কিমান হ'ল নোচোৱা কিয় মইতো কেতিয়াবাতে ফিটিং ঐ বেলিটোলে কেলে চাব লাগে হাতত সেইটো কেলে পিন্ধিছ চলিলেহে ৰাতিপুৱাৰে পৰা একেটা ক্ষেত্ৰতে আছে লৰচৰে নকৰে ফটিক ওলালি ন বাহ ভেৰি গুড যা নন্দ দেখোন থুনথুনাই উঠিল কিয় জানো পাই হেৰা ব'লা আমি টোপোলাবোৰ বান্ধোগৈ সোণালী তই নন্দদাৰ খবৰ এটা লৈ আছোন বল ডিষ্টাৰ্ব কৰি নাথাকিবি যা মোৰ একো হোৱা নাই দিগদাৰ কৰি নাথাকিবি বুলি কৈছো নহয় হাততে ঘাপ মাৰি দিম নন্দকাইটি মইহে এবাৰ ঘূৰি চোৱাচোন সোণালী তইহে মই আকৌ ফটিক বুলি ভাবিছিলোঁ তোৰ আজি কি হ'ল দুখ কৰি আছ যে দুখ নালাগিবনে লগৰ এটাৰ বিয়া হৈ গ'ল গেঞ্জিত সেন্দুৰৰ দাগো লগালে মইহে ঘুমটি দোকান থকা দি একে জেগাতে থিয় হৈ থাকিলোঁ এতিয়া গাড়ী আগলৈও নাযায় পিছলৈও নাযায় সেইটো সামান্য কথা ঘৰত কথাটো উলিয়ালে হ'ল আকৌ একো লাভ নাই অ' মই কিবা নুলিয়াকৈ আছোঁ
পাতি দে মোক দেউতা বিয়া পাতি দে ও পাতি লোৱা ভন্তিবোৰে নব বিচাৰে ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে পাতি লোৱা ভন্তিবোৰে নব বিচাৰে ঐ নতুন বছৰৰ প্ৰথম মাহতে ৰাহি জোৰা চাবলে দেউতা বল মোৰ লগতে পদুমনি গাঁৱলে দেউতা বল মোৰ লগতে পদুমনি গাঁৱলে বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে ও পাতি লোৱা ভন্তিবোৰে নব বিচাৰে দেউতা বিয়া পাতিলে ও বুৱাৰী হাতে ভাত খাবলৈ মনটো নাযায় নে ঐ লগৰ সকলোৱে দেউতা বিয়া পাতিলে বুৱাৰী হাতে ভাত খাবলৈ মনটো নাযায় নে ও শুনিছো বোলে সৰু পেহীয়ে ছোৱালী বাচিছে দেউতা বল মোৰ লগতে পেহী দেউৰে ঘৰলে দেউতা বল মোৰ লগতে পেহী দেউৰে ঘৰলে ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে ও পাতি লোৱা ভন্তিবোৰে নব বিচাৰে দেউতা বিয়া পাতি দে ও পাতি লোৱা ভন্তিবোৰে নব বিচাৰে ও নতুন বছৰৰ প্ৰথম মাহতে ৰাহি জোৰা চাবলে দেউতা বল মোৰ লগতে পদুমনি গাঁৱলে দেউতা বল মোৰ লগতে পদুমনি গাঁৱলে দেউতা বল মোৰ লগতে পদুমনি গাঁৱলে দাদা জোৱাইৰ আহিছে নিয়ম এটা কৰিব হ'ব এই চাওঁ উঠ তই মোক কৰিব নালাগে নহয় এতিয়াৰ পৰা এইখন ঘৰৰ দায়িত্ব তোৰ মইতো বাহিৰে বাহিৰে থাকোঁ মাহঁতে যাতে মোৰ অভাৱটো অনুভৱ কৰিব নোৱাৰে বুজিলি দাদা পাৰিলে কাইলৈ আমাৰ ফালে এপাক মাৰিবিচোন হ'ব দে আহিম আহোঁ যা ব'লা পাগলটো
ৰতনৰ মাক মই এতিয়া কোনটো ঘোষা গাওঁ নমো নমো নাৰায়ণ নে নাজানো আবাহন কৃপাৰ সাগৰ দৈৱ কি নন্দন কৰিও মনৰ কাম ভকতৰ সংগ সদানো গুচুক মুখেতো আগুণ নাম ৰাম মুখেতো আগুণ নাম কৃষ্ণ কৃষ্ণ হৈছে উঠা নুমল ল'ব কোনফালে এই ফটিকহঁতৰ ঘৰৰ পৰা আহোঁ বিয়াৰ পাছত অহাই নাই নহয় আজি আপুনি ভাল দিনটোতে আহিলে কিয় সিহঁত নাই নহয় আঠমঙলা খাবলৈ গ'ল আবেলিহে ঘূৰিব ভাল হৈছেনে মিছাই আহিলোঁ যেন পাওঁ উভতিয়ে যাওঁ দে হে নালাগে ব'লক মই আছো নহয় কি বিয়াৰ পৰা অনা বুনিয়া গুটিও আছে কিহৰ চিন্তা নোসোমাওঁ দে অন্য এদিনা আহিম হয় নি যাওঁ হেৰি নহয় নন্দ কি তোক কথা এটা সুধো বুলি ভাবিছো তই কিন্তু কথা কাকো নকবি নকওঁ কি কথা সোধক ফটিকৰ বাৰু জুনুকাক বিয়া পাতিবলৈ সঁচাই মন আছিল নে জুনুকাৰ মাক বাপেকৰ হেঁচাতহে সি বিয়া পাতিলে নবৌ আপুনি এইবোৰ কি কথা কৈছে নহয় মই মানে নিজকে বিশ্বাসেই কৰিব পৰা নাই অ কিয় তাই যে ভৱিষ্যতলৈ ল'ৰা ছোৱালীৰ মুখ নেদেখে সেই কথাটোতো ফটিকে আগতেই জানিছিল তেনেস্থলত ৰ'ব নবৌ মই কৈছোঁ শুনক আপুনি কেতিয়াবা কাপোৰ চিলাই কৰি থাকোঁতে বেজীটোৰে এটা আঙুলিয়ে আনটো আঙুলিক খোজ নিদিয়ে জানো তেনেস্থলত আপুনি ফটিকৰ মনটোৰ কথা কেনেকৈ জানিব হেৰ কেইদিনলে কেইদিনমানৰ পাছত শুনিবি ফটিকে জুনুকাক দেখিবই নোৱাৰা হৈছে জুনুকাকহে কথাবিলাক বুজাবগৈ লাগিব সাৱধান নবৌ আপুনি যদি কলি ফেটি সাপ হৈ সিহঁতৰ সংসাৰখন ধ্বংস কৰিবলৈ হয় মই কিন্তু সুধাই নেৰিছোঁ কৈ দিছোঁ আপুনি যাওক তই পিছে কথাটো ওলোটাকৈ বুজিলি লগনি কৰোবাৰ জুনুকা সোনকাল কৰ ফটিকদা ৰৈ আছে আহ আকৌ আহ আহ মাক ৰতনৰ মাক মোৰ ওলাই অহা চকু পানীখিনি তোমাৰ চাদৰেৰে মচিম নে মোৰ পাঞ্জাবী চোলাটোৰে মচি মানুহজনী ওলাই আহোঁতে ইমান দেৰি লাগেনে ঘৰত নন্দকে এৰি থৈ আহিছোঁ ঐ মাকৰ ওচৰত ছোৱালীবোৰৰ কিমান ভিতৰুৱা কথা থাকে তই কি বুজিবি ঐ এতিয়া হাঁহ আৰু ফটিকদাক পালি নহয় য়েছ তোকো এঘৰলৈ উলিয়াই দিয়াৰ পিছত চাম নহয় তই কি কৰ বাৰু তহঁত যাবি মই চমু ৰাস্তাটোৰে পোনাই দিওঁ ল আহো দেই
ভাবো প্ৰেম ভৰা দুচকুতে তোমাকে দেখো হাঁহি হাঁহি উঠ তোমাৰ প্ৰেম বৰষিছে লাহি লাহি পূজ তোমাৰ কঁকাল হালে জানে হাঁহি হাঁহি উঠ তোমাৰ প্ৰেম বৰষিছে চাইনো চাই হেঁপাহ নপৰাই উমুৰে ৰং ঢালি ঐ এনে লাগে যেন তোমাৰ প্ৰেমত পৰিমে তুমি নজনাকৈ প্ৰেমত পৰিমে পাইছো ৰবা বৰ এপাত বিয়া ৰবাহে তোমাৰ ক'তা নাই দেখোন হে কোন মাতটো কিবা চিনাকি চিনাকি লাগিছে দেখোন এই যোৱাচোন ৰ'ব ঘৰখন চিনাকি চিনাকি যেন লাগিছে আগতে ইয়ালৈ মই আহিছিলো নেকি বাৰু কোননো খুৰী আপুনি মোক চিনি পাইছে নেকি বাৰু ৰবাচোন ৰবা আপোনাক মই চিনি পাইছো যেন লাগিছে ক'ত পাইছিলো বাৰু আপুনি মোক এদিন ৰুটি খুৱাইছিল নেকি বাৰু ৰুটি আপুনি জানো মূৰ ঘূৰাই পৰা নাছিল আপোনাৰ কিন্তু স্মৃতি শক্তি মানিলো দেই তুমি এতিয়া যোৱা বুলি কৈছ নহয় এতিয়া যোৱা বুলি কৈছ নহয় ৰ'ব মই সেই আগৰজন নহয় নহয় মই সলনি হলা হে কি সলনি হলা তুমি মোক আবুৱা বাঢ়িবলৈ আহিছা মোক বহি ল'বলৈ দিয়ক ও এই নৰধমটো দেখোন ভিতৰলৈ ভুকুৱাই বাট ল'লে হেৰি এই পিতা হওক ভিতৰত চাওকচোন কি হ'ল ব'লাচোন চাওঁগে খুৰীদেউ আপোনাৰ দৰে শত সহস্ৰ জীয়াৰী বোৱাৰীক চেঞ্চলেছ কৰাৰ পিছত ৰিপ্ৰেজেণ্টেটিভৰ চাকৰিটো ৰিজাইন দি এইটো নতুন কোম্পানীত জইন কৰিলো এইটো বা আকৌ কি কোম্পানী ৰ'ব দেখুৱাই আছো মানুহৰ পেটটো হৈছে শত সহস্ৰ বেমাৰৰ ভঁৰাল কাৰোবাৰ ঘৰত এখন বিয়া খাবলৈ গ'ল দিলে খাই দুখন ৰুটি সন্ধ্যালৈ আহিল পেট ফুলি ৰ'ব কৈ আছো ঘৰলৈ আলহী আহিল আলহীৰ লগত দিলে খাই দুটুকুৰা মাংস বছ আহি গ'ল পচন্দ পেটৰ বিষ
এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা এটাই মাত্ৰ উপায় সেইটো হ'ল আমাৰ কোম্পানীৰ ট্ৰেডমাৰ্ক ফুড পেটৰ দৰ্পশূন্য বড়ি এইটো দেখোন বৰ বঢ়িয়া ঔষধ বঢ়িয়া মানে খুৰা আয়ুৰ্বেদিক প্ৰমাণিক দৰৱ এবাৰ মাত্ৰ খাওক জীৱনলৈ আৰাম কৰক এইটো বাৰু ৰাখিলো মাইকী মানুহৰ কিবা ঔষধ আছে নেকি কি লাগে আপোনাক মাহেকীয়া অনিয়ম শ্বেতপ্ৰবাহ নে আন কিবা তোমাৰ হাতত সেইটো কি এইটো আপোনালোকৰ বাবে নহয় বেলেগ সমস্যা কি সমস্যা এইটো সতি সন্ততি নোহোৱা মহিলাৰ বাবে চাওঁতে মাতো এইটো দেখোন আমাৰ প্ৰয়োজনীয় নহয় খুৰী আপুনি বুজা নাই বিয়া হোৱাৰ পিছত যিসকল মহিলাই সন্তানৰ মুখ নেদেখে সেইসকল মহিলাই এইটো ঔষধ নিয়মীয়াকৈ সেৱন কৰিলে সন্তানৰ মুখ দেখে দিয়াচোন তাৰো দুটা মানে নুবুজিলো তুমি নুবুজাৰ কথাই আমাৰ যে এজনী ছোৱালী আছিল পৰিছে মনত পৰিছে বৰ ৰাংঢালী ছোৱালী বিয়াও দিলো ওচৰতে কিন্তু কি হল তই তুমি মাজে মাজে জোপোকা মাৰি থাকা যে কথাটো কি মই থাকো ৰোগ কৰা নাই আজিকালি মাজে মাজে মোৰ ভয় হয় ভয় কিহৰ ভয় মোৰ মুখখন লৈ তুমি কিমান সুখী হ'ব পাৰিবা এইবোৰ তোমাক কি চিন্তা মোৰ মুখখনে তোমাক কিমান দিনলৈ সুখী কৰি ৰাখিব ধেত্তেৰি তুমি ঘূৰি পাকি সেই কথাটোৰ লগে গুচি যোৱা কিয় যিটো কথা মই মনৰ পৰা আঁতৰাই পঠাইছো সেই কথাটোকে তুমি ভাবি থকা কিয় মোক সন্তান নালাগে মোক তোমাক লাগে কেৱল তোমাক লাগে শব্দটো কত ভিতৰত নেকি সেইটো দেখোন নন্দ ভিতৰত কি বিচাৰিছিল আচৰিত কাণ্ড আগতে দেখি চুৰদৰে নাছিল নন্দদাই ভিতৰত কি চাইছিল ভালদৰে চালাইহে ধৰিব পাৰিবা হেৰা ৰতনৰ মাক জুনুকাক দৰৱৰ বটল দুটা দিবলৈ তুমি যাবানে মই যাম ৰবচোন ৰব আপুনি এখন চুচৰাই মৰিছে যে আজিৰ পৰা মই ইয়াত শুম ক'ত তোমাৰ ওচৰত মানুহটোৰ কথা কৈছে শুনা অকলে অকলে কেনেকৈ থাকিবা হে ঘৰত ছোৱালীজনীও নাই তুমি থাকিবা এইটো কোঠাত মই থাকিম সিটো কোঠাত মাজত সেইখন বাংলাদেশৰ কাইটিয়া বেৰ হ'লেও বেলেগ কথা আছে কি হোৱা ভয় নালাগে নেকি কিবা সোমাই গ'লো আৰু হ'লেও কথাটো বেয়া হ'ল নেকি যি জয় আহিলে কি বুলি ভাবিব হেৰা জীৱনৰ এফাল বয়স দুইটা একেটা কোঠাতেই গ'ল বুঢ়া বয়সত কেনেকুৱাখন কৰে চোৱা লাজো নাই চিঠি নুলিখিছিলি
পাপে দিছিলো অভিশাপে মেৰাব মহাপাপে প্ৰথমতে মৰিব গুৰে গুৰু স্বামী তই নুতে যে খাতি আশা দি ঠগিছিলি মোক ওপৰলৈ উৰিছিল ধূলি তোৰে নুমাৰ বাপেৰাই মোকে নুমাৰিবলৈ সাজিছিল বন্দুকৰে গুলি বন্ধু বুকুৰ আপোন বন্ধু দেখাবলৈ আহিছ তই মোৰ বন্ধু হোৱা হলে চোৰতে আল নাপা কাপোৰ চুৰ নকৰিলেহেঁতেন খোজা হলে মইতো নিজাকৈ থাকো মাৰিলি মাৰ এইখন গালতো চৰ এটা মাৰ এইখন গালত এচিকত দুখ পালে নেকি এইটোকে কয় সাহসৰ অভাৱ মোৰ যদি তোৰ পৰা কাপোৰ খুজি নিয়াৰ সাহস কণ থাকিলেহেঁতেন তেতিয়াহ'লে সোণালীকো বিয়া কৰোৱাৰ সাহস থাকিলেহেঁতেন তাইক মই পলুৱাই নবহুতে যাওঁগৈ নন্দদাক তুমি কিয় তেনেকৈ ক'লা মোৰ খং উঠি আছিল
তোমাৰ আজিকালি হৈছে কি অলপ কথাতে কিয় খং উঠি থাকে খং ক'ত নাইতো উঠা তুমি কথাটো নুবুজা কিয় নন্দ মোৰ বন্ধু তাক ঘৰত আমাৰ অধিকাৰ মোৰ আছে সেইটো খং উঠা বুলি নকয় নহয় কাক বিচাৰিছে আপুনি ফটিকদা নহয় জানো হয় নমস্কাৰ মই পাহি মই আপোনাক বিশেষ কাৰণ এটাতহে লগ কৰিবলৈ আহিছিলোঁ কওকচোন মানে মই আমাৰ লোকবাদ্যসমূহৰ ওপৰত এটা বিশেষ ধৰণৰ কাম কৰিব খুজিছোঁ আপুনিতো এসময়ত খুব সুন্দৰ গগনা বজাইছিল ইয়াৰ নিৰ্মাণ আৰু বজোৱাৰ কৌশল সম্পৰ্কে অলপ জানিব বিচাৰিছিলোঁ মই বজোৱা মানুহ বজাই দিওঁ সেইবোৰ একো নাজানো নহয় কোনে জানিব বাৰু অঁ মোক শিকাইছিল ইন্দ্ৰকাইটিয়ে তেখেতে বজাব জানে আজি বজানে আছেনে বাৰু তেখেত আছে বেছি দূৰ নহয় বলক মই আপোনাক আগবঢ়াই দিওঁ বলক আহক আহক কি হ'ল আলহী দেখোন যাবলৈ ওলালে নেখাই বোলে ভাত তই এবাৰ কচোন ঐ কিয় নেখাও ভাত ফাটা ফাটি ৰঙলাও মৰমৰে জোনমণি মোৰে সৰু ভনী দূৰণিৰে দৰা আহি বহাগতে নি বহি মৰমৰে জোনমণি মোৰে সৰু ভনী দূৰণিৰে দৰা আহি বহাগতে নি বহি ভাতৰ নিখনিখিনি কাঢ়িলি নে নাই কাঢ়িলো বেঙেনা কেইটা পুৰিলো তেল সানিবলৈহে বাকী আছে পাৰিলে বেঙেনা পুৰাত পিয়াজ অকণো কাটি দিবি ফাটা ফাটি আও আজি মোৰ লাকে কপাল ফুলাই দিলে দেই দেখিলি যাক বিচাৰি আহিছিলো তাক খৈয়া ৰাস্তা ওপৰতে পালো কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰাম বাপেকে দুজনী বিয়া কৰাম বাপেকে ডাঙৰজনীয়ে ৰান্ধিব ভাত তোৰ কাৰণে আমি ল'ৰা এটা চাইছো ক'ৰ ল'ৰা পিছত জানিবি কি নাম নেজানো তহঁতে মোৰ কাৰণে ল'ৰা এটা চাইছ আৰু সেই ল'ৰাটোৰ হাতত মোক চিৰ জীৱনৰ বাবে গতাই দিব খুজিছ অথচ নামটোকে নাজানো সেইটো কেনেকুৱা কথা নামটোৱে নোখোৱাই নহয় ল'ৰাটোৱে বহুত কিবা কিবি কৰে সেইটোহে ডাঙৰ কথা মন্দা এনেকুৱা পগলাৰ দৰে ঘূৰি ফুৰিবলৈ তোৰ হ'ল কি আৰু ৰাতিপুৱাৰ পৰা একো এটা মুখতো দিয়া নাই ধুমুহা মূৰত ধুমুহা গাজনি বৰষুণ হৈছে কেইটামানক কাটি জেলত সোমাবলৈ পালেহে শান্তি পাম ভাত নাখাওঁ ঐ পিৰিতিৰ ধুলেৰে যৌৱন গৈ মৰম দিয়াছিলা অতি গোপনকৈ আজি অত দিনে যৌৱন গৈ দুবৰি বন মাৰিলো তোমাক পাবলৈ আপোনালোকে বাৰু কেতিয়াবা ভাবিছিল নে যে আপোনালোকে কৰি থৈ যোৱা কামবোৰ শিকিবলৈ এদিন আন কোনোবা আহিব আচৰিত কথা দেই এদিন আপোনালোকে আহিব বুলি জনা হ'লে আৰু ভালকে বজালোহেঁতেন নহয় ফটি কোনফালে যাও এই ভণ্টিজনীক কিবা এটা বুজাই থৈ আহোঁ তই তহঁতৰ খবৰ এটা ল'বলৈকে আহিছিলো তই গৈ থাক যা মই গৈ আছো হ'ব দে বলক ছোৱালী কৈ আছো এইতে ইন্দ্ৰকাইটি ঘৰ বলক যাওঁ বলক জুনুকা অ জুনুকা জুনুকা অ ক'ত আছ হয় খুৰী দেউ আহক বহকহি নবহো দে ফটিকটো ঘৰত নাই বাটৰ ফালেহে ওলাই গৈছে আহিব এতিয়া আহক ক'তনো আহিব এতিয়াই পুৰুষে বুজিছ ধুনীয়া ছোৱালীৰ লগত কথা পাতিবলৈ পালে সকলো পাহৰে ক'ত কোনে কথা পাতিছে তোৰ ফটিকে যিহে কথাৰ পাক আমি কিবা নুবুজা কৈ থাকো নে আপুনি সঁচা কথা কৈছেনে খুৰী দেউ হিমালয় পৰ্বতৰ শপত মই আৰু তোক মিছা কম নে
দুপৰীয়া তাই বেয়াই পালে নহয় খুৰীটি তই নবহিলি যে তই ঘৰত নাই বহিনো কি কৰিম সেইকাৰণে গুচি আহিলো যা তেন্তে পিছত এদিন চাহ খোৱাকৈ আহিবি হ'ব দে পাছতে আহিম জুনুকা অ জুনুকা 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 খা বাপেকে শহুৰে দিনত খোৱা মানা কৰিলে মোক দিনত খুই নিয়ম ভংগ কৰিলে জীয়েকে উঠ উঠ নহয় নহয় উঠা উঠা বহুত কথা ক'বলৈ আছে কথা ক'বলৈ আন ছোৱালী আছে নহয় তাৰ মানে নুমনি খুৰীয়ে শক্তি খেল পাত এৰিলে ছোৱালীজনীও কিন্তু কম বস্তু নহয় দেই মই গগনা কেনেকৈ বজাওঁ কেনেকৈ খাজু সুধি হাইৰাণ কৰি পেলালেহে তেতিয়াহ'লে আজি ভাত নাখালেও হ'ব আকৰিজনী পৰি যাম
আহিছে আজি বেছি সময় নবহো আহকচোন ওলাই আহক তুমি আহিলা বৰ ভাল সময় চাইলা দৰৱৰ গুণ কেনেকুৱা হৈছে দৰৱৰ গুণ কেনেকুৱা পাইছে তুমি যে ঔষধ খাই বৰ ভাল পালো পেটৰ গণ্ডগোল নাই মাইকী মানুহে খোৱা দৰৱটো পঠাইছো খাবলৈ আৰম্ভ কৰিছেই ভগৱানে কৃপা কৰিলে হ'ল আৰু কৰিব কিয় নকৰিব আপোনালোকেতো একো পাপ কাম কৰা নাই খুৰাদেউ আপুনি ব্যৱহাৰ কৰা টেমাটো আনকচোন পাৰিলে আৰু এটা টেমা দি থৈ যাওঁ অ ভাইটি এবাৰ মোকো এটা টেমা দি থৈ যাবা হে আপোনাৰনো আকৌ কিহৰ বেমাৰ ইমান সুন্দৰ চেহেৰা বহুত কথা সেইবোৰ পিছত আগতে এখেতক পঠাই লওঁ এইটো লোৱা বৰ ভাল দৰৱে খুৰাদেউ এইটো দৰৱ আপুনি খাই শেষেই হ'ল এপালিহে আছে খুৰী খালে এখেতে মাইকী মানুহৰ কেঁচুৱা হোৱা ঔষধটোহে খাই শেষ কৰি পেলালে ফটিক দা সেইকেইদিন আপুনি যিখিনি সহায় কৰিলে তাৰ বাবে বহুত ধন্যবাদ আৰু কেইদিনমান আহিব লাগিব আজিয়ে শেষ লিখা মেলাৰ কামহে বাকী আছে দৰকাৰ হ'লে পিছত আহিম আহা নহ'লে এপাক সোমাই যাবা ঘৰত জুনুকাহে আছে জুনুকা এই ঔষধৰ টেমা দুটা লচোন আগৰটোতো খালি নেকি নাই খোৱা সেই দুটা পেটৰ অসুখত খোৱাহে ভালেই কৰিলি গোটেইখন গণ্ডগোল বাপেৰে লগালে তোলে থোৱা টেমাটো নিজে খাই শেষ কৰি পেলালে কামত দিব জানো মা দিবওতো পাৰে খাই চাচোন মোৰ বাবে নালাগে এওঁ সুখী কৰিবলৈ ভগৱানে যদি ফটিক খেতিয়ক হ'ব পাৰে কিন্তু তাৰ অন্তৰখন বৰ বহল সেইটোৱেতো তোৰ ভাগ্য চাচোন তোৰ সকলো জানি শুনিও সি বিয়া কৰা নাই জানো তোক তেওঁ তাকেই কয় কপালত যি আছে সেয়াই হ'ব তাকেইতো তই অকণমান বহ আমি একেলগে জলপান খাম মই জোৱাইৰক চাই আহোঁ যা ফটিক দা বৰ দুৰ্ঘটনাটো শুনি মোৰ সঁচাকৈয়ে বেয়া লাগিছে আপুনি এটা কাম কৰিবচোন টাউনত ভাল ডক্তৰ এজনক দেখুৱাব মই যেতিয়া তাত থাকোঁ আপোনাক যিমান পাৰোঁ সহায় কৰিম হ'ব মই চেষ্টা কৰিম বাৰু কি হ'ল মোক এনেকৈ চাই আছে যে চাইছোঁ প্ৰবঞ্চক হৈ মোৰ ওচৰ চাপিব খোজা মানুহজনক এবাৰ ভালদৰে চাই লৈছোঁ জুনুকা তুমি এইখিনি কথা মোক কৈছা মোৰ গাত হাত নিদিবা ফটিক কি হ'ল কিবা চিঞৰ বাখৰ হোৱাৰ দৰে শুনিলো যে জুনুকা মোৰ ওপৰত খং উঠিল কিয় বা উঠিল সেইটো নাজানো তাই ক'ত এইফালে মিলিটাৰী যোৱাৰ দৰপাই গুচি গ'ল কিবা কথা জুনুকা চা এফালে তই দেখোন আমাক চাহ জলপান দিয়া সলনি হাতত বেগহে লৈ আহিলি মই তোৰ লগত ঘৰলৈ যাম কিয় সেইবোৰ বহুত কথা তোক ঘৰত কম তোৰ সেই বহুত কথাবোৰ ইয়াতে ক'ব লাগিব এইবোৰ কি হৈছে ফটিক মোৰ একো হোৱা নাই আপোনাৰ জীয়েকৰ মগজুত কোনোবা বেয়া বস্তু সোমোৱাই দিছে মোৰ মগজুত সোমোৱা সেই বেয়া বস্তুখিনি নিজৰ গাত ঘঁহি লেতেৰা হৈছা তুমি চি যি জোৱাই ঘৰলৈ আহি মই এইবোৰ কি কথা শুনিবলৈ পালো হয়নে যাবলৈ খুজিছা যেতিয়া যোৱা মোক নুসুধাকৈ যেতিয়া ঠেং ঠেঙি যাবলৈ ওলালাই যোৱা
কিন্তু অহাৰ সময়ত চিন্তা কৰি আহিব লাগিব তুমিতো তলে তলে সেইটোকে বিচাৰি আছিলা বল মা মই ইয়াত আৰু এখন দেখো থাকিব নোৱাৰো একে পাথৰ ৩২টা দাঁত সৰাই দিম তোৰ চকুপানীত ভুল গৈ জোৱাইৰ লগত সম্বন্ধ চিঙা মানুহ আমি নহয় ব্যৰ্থ কৈছো নহয় মা যাবলৈ খুজিছে যেতিয়া যাবলৈ দিয়ক এনেও তাইৰ মনটো ভাঙিলেই সুধা মানুহজনে থাকিলে কি লাভ হ'ব যাওক এৰা তই ঠিকেই কৈছ এই আচল বেমাৰটো ক'ত ভালদৰে পৰীক্ষা কৰিব লাগিব ল তই বেগটো ল আমাক পদূলিলৈকে আগবঢ়াই দিবি নদীখন শুকাই যাব বৰষুণ নহলে হৃদয়খন ভাঙি যাব তুমি শুন নহলে তোমাৰে মৰমক ঘূৰিছো বিচাৰি তুমিও দিবানে মৰমৰ সঁহাৰি তোমাৰ বুকুতে মোক জিৰাব দিয়া আদৰি লোৱা তোমাৰ বুকুতে মোক জিৰাব দিয়া মৰম দিয়া পথাৰ যি পাল হ'ব সোণালী অলপ ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ মই নন্দক খবৰ এটা দিম নন্দ তই এতিয়া এনেকৈ বহি থাকিলে নহ'ব নহয় তাইক ডাক্তৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰ কথা গহীনেই দেখোন এইখন ঘৰৰ মানুহবোৰ মৰি গ'ল নেকি বোলো এইখন ঘৰৰ মানুহবোৰ মৰি গ'ল নেকি লাজ থকা মানুহে বাটত চিঞৰি নাথাকে সোমাবলৈ মন নাথাকিলে গুচি গ'লে হ'ল বেগ অনা নাই ঘূৰি যাবও পাৰোঁ খবৰ এটা দিবলৈহে আহিলোঁ খবৰ কি খবৰ বা সোণালীৰ অসুখ ডাক্তৰৰ ওচৰলৈ নিবলৈ গাড়ী বিচাৰি আছে সোণালীৰ অসুখ এতিয়াহ'লে দেখোন যাবই লাগিল মগজটো অলপ খটুৱাব লাগে নন্দৰ এইটো বিপদত আমি দুটাকৈ দেখা নিদিলে কথাটো কেনেকুৱা হ'ব নঙলা সন্মুখত ৰৈ থাকিলে হ'ল মই ওলাই আহোঁ
चार चका साइकिल के रे दू चका कहाँ जाबे रे है गोरी खुटा तारा बांस गाड़ी चार चका साइकिल के रे दू चका कहाँ जाबे रे है गोरी खुटा तारा सिस्टर सुइपारजनिक पठियाই বেডখন পৰিষ্কাৰ কৰি দিবা আৰু বেবি কেয়াৰ ৰুমটো ঠিক কৰা হ'ল নে হ'ল স্যাৰ বেবিক ট্ৰান্সফাৰ কৰি দিয়া হ'ব স্যাৰ গুড নিউজ মানে স্যাৰ একেলগে দুটা সন্তানৰ জন্ম হৈছে টুইন বেবি মিঠাই খুৱাব লাগিব বুজুনুকা ডাক্তৰক তহে চিনি পাও কিবা কিবি খোদা কো স্যাৰ মোক চিনি পাইছেনে আৰে কি খবৰ পেশেন্টৰ লগত আহিছে হয় স্যাৰ আমি একেটা পৰিয়ালৰ দৰে আৰে আহা মোৰ চেম্বাৰলৈ আহা আপোনাৰ বিয়াও হ'ল হয় স্যাৰ এইজনে মোৰ গিৰিহত নমস্কাৰ বৰ অনুভৱী মানুহ পেশেন্টৰ গিৰিহত এইজন নমস্কাৰ বৰ জটিল অপাৰেশ্যন এটা কৰিলো এতিয়া পিছে চিন্তা নাই মাকো বাচিব বেবিও বাচিব ধন্যবাদ স্যাৰ এৰি লোৱাৰ বাপেক মোৰ পকেটৰ পইচা খৰচ কৰি বহুত ঔষধ আনিলো বহুত পইচা ভৰিব লাগিব নহয় অপতি কি কৰ মোৰ মূৰটোহে ঘূৰাইছে আপোনাক এক পইচা নভৰাকৈ মই ইয়াৰ পৰা যাবলৈ দিম কিন্তু এটা চৰ্ত কি চৰ্তত ছাৰ বিনিময়ত আপুনি মোক দিব লাগিব আপোনাৰ এটা সন্তান কওক ভাবি চাওক আলোচনা কৰক ইয়াত জুনুকা কাৰ নাম মোৰ নাম ছাৰে আপোনাক মাতিছে তই অকণমান ৰচোন দেই মই এতিয়াই আহিছো কওক নাই 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 কিয় ছাৰ অ'কে জলি ছোৱালী এদিন তুমি এই হস্পিটেলখনত এৰি থৈ গৈছিলা তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ অংগটো আৰু আজি তোমাক মই তুলি দিব খুজিছো সেই অংগৰ অকণমান টুকুৰা এটা সঁচা ছাৰ সঁচা জুনুকা ফটিক দেখিলি মই ডাক্তৰ নহ'লেও ডাক্তৰৰ মনে মোৰ মনে একেই চাচোন আমি জানো এটা ৰঙালাওকে দুই ঘৰে ভাগ কৰি নাখাওঁ এতিয়া দুটাকৈ কেঁচুৱা ভাগ কৰি লোৱাটোনো কি ডাঙৰ কথা নহয়নে ছাৰ জুনুকা ফটিক ল জুনুকা হেৰা তোমাৰ ভাগ্যখন ভাল পাৰ চুৰ হোৱা নোখোৱাকৈ সন্তানৰ মাক হ'ব পাৰিলা পাৰৰ চুৰ হোৱা নোখোৱালেহে লাগে মই ইয়াক ৰবাব টেঙাৰ জোল খুৱাম ন মইনা